দহি গুঠিম আৰু নাজানো কেনেকুৱা হয় মই আজি ফাৰ্ষ্ট ট্ৰাই এয়া ইয়াত ভাবিছোঁ এইটো নীলা কালাৰটো দিম অলপ কালাৰটো ডাঠ হ'ব একো নাই হৈ যাব আৰু আছে বেজি এনেকৈ ফুটা আৰু চাওঁ ট্ৰাই কৰি আপোনালোকক দেখাই দিম বাৰু আমি বৰ্তমান শেষ পৰ্যায়ত আহি পাইছোঁ হ'ব আৰু মাত্ৰ দুটা আছে দুটা নহয় ডেৰটা মানে এটাটো বান্ধি আছো ন এতিয়া আৰু এটা আছে এ ভুল হৈ গ'ল একো নাই দে নতুন শিকা হিচাপে ঠিকে আছে ন একো নাই আৰু হৈ যাব মোৰ নিজৰ কাৰণেহে এইটোতো কাৰো সেইকাৰণে কৰা নাই না সেইকাৰণে একো নাই আৰু এইটো এডজাষ্ট হৈ যাব আৰু কোনোমতে এটা খুলিছে খুলিছে আৰু হিন্দী ফাইনেলি হৈ গ'ল মোৰ দহি গুঠা বুলি কয় কিন্তু আমাৰ গাঁৱত কয় জুলুম বান্ধা বুলি মই বনাইছোঁ ৱাহ পাৰিছোনে নাই পাৰিছনে গুৰুজী গুৰু দক্ষিণা দিয়া বাবে এতিয়া ভাবিছিলোঁ অলপ দীঘলকৈ বনাম পিছে ছুটিয়ে হৈ গ'ল আছে ন মনে সমানে হৈ থাকিলা অ'কে তেতিয়াহ'লে যদি ভাল লাগিছে মোক কণ্টেক্ট কৰিব পাৰে দহি গুঠাৰ কাৰণে দুটামান চাদৰ মই ফ্ৰীকে বনাই দিম বেছি বহল হৈছে সেই আৰু নাজানো ভালকৈ কৰিলোঁ যি হওক বাৰু ভালে হৈছে বেয়া হোৱা নাই সেই আৰু আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব ধন্যবাদ